নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক বহুত ভালে আছে আৰু সদায় ভাল কুশলেই থাকিব, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। এয়া দেখিছে মোৰ বেটাটো সুধি আছে, সেইটো কাৰণে পেণ্ডেল দি আছে। গৈছোঁ সেইফালৰ পৰা বেটাই চিঞৰিছে এতিয়া, মানে এনি টাইম মোক লাগেই আৰু আজিকালি টিকলু বেটুটোক। সকলো আশীৰ্বাদ কৰিব, পিউ যাতে সদায় ভালে কুশলে থাকে। এইফালে পেণ্ডেলৰ কাম চলি আছে, অলপ চলপ হৈছেগৈ আৰু গধূলিলৈকে পূৰা কমপ্লিট হৈ যাব। কি লাগে তোক ন? এইফালে ভণ্টিয়ে পিউক ফটো মাৰিবলৈ কাৰণে পূৰা ৰেডি কৰি আছে বস্তুবিলাক। এইফালে পখিলা কাটিছে, এইফালে ৰেইনব' বনাইছে। লুপি বাইদেউ দেই, ডাৱৰ বিচাৰি ফুৰিছে। বেটা ৰেডি হৈ গ'ল ফটোশ্বুটৰ কাৰণে। টিকলু হৈ গ'ল। নুনুকে আতে দেই। ডাঙৰ এটা আহিলে। পুৰা যা যোগাৰ চলি আছে। এওঁহঁতে ইণ্ট্ৰডিউচ কৰি দিছোঁ দেই। এয়া আমাৰ মহাৰাণী দেই, ভিক্টৰিয়া। পেণ্ডেল বনাই এতিয়া গধূলি হৈ গ'ল আৰু, মানে এতিয়া ৰাতি 8টা চাৰে 8টামান বাজিছে। পেণ্ডেল বনোৱা হৈ গ'ল। এতিয়া ভিতৰলৈ যাম, পিউক আৰু কেইখনমান ফটো মাৰিবলগীয়া আছে। তাৰপিছত আৰু ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিম, মানে অলপ পিছত সামৰণি মাৰি দিম। তাৰপৰা আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব দেই। এইফালে ৰিং লাইট দি থৈ দিছোঁ, এইফালে ভণ্টিয়ে ফটোশ্বুটৰ কাৰণে পূৰা এনেই আৰু এক্টিং হৈ গ'ল। এইফালে দাদাহঁতি বেলুন চলাই আছে পেণ্ডেলত, আৰু বেলুন লগাব, সেইটো কাৰণে। বাৰু ইমানখিনিতে আৰু ভিডিঅ'টো আজি সামৰণি মাৰি দিম। নেক্সট ব্লগত আকৌ পুনৰ লগ পাম। ব্লগত দিব লাগিব ন? কি হ'ল? ক্ৰিকেট খাইছে। তই জ্বলি থাক, বহুত ভাল লাগিছে। ঐ